মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা কথা আমি স্পষ্টকৈ কওঁ যে আমি ভৱিষ্যত দ্ৰষ্টা নহয়, আমি জ্যোতিষী নহয়, ভৱিষ্যতলৈ কি হ'ব আমি নাজানো। আপুনি মুখ্যমন্ত্ৰী হোৱাৰ দিনাখন আপোনাৰ বন্ধু বান্ধৱক লৈ মই এটা অনুষ্ঠান কৰিছিলোঁ আৰু আপোনাক প্ৰশংসাৰে উপচাই পেলাই আমি কৈছিলোঁ যে আমি দেখা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আপুনি একমাত্ৰ মুখ্যমন্ত্ৰী যি হ'ম বুলি মুখ্যমন্ত্ৰী হৈছে। যোৱা 40 বছৰত কোনো ব্যক্তি হ'ম বুলি মুখ্যমন্ত্ৰী হ'ব পৰা নাই। আপোনাৰ সেই কৃতিত্বক আমি উচ্চ প্ৰশংসা কৰিছিলোঁ। আৰু আজিৰ পৰা 12 বছৰৰ পাছত যদি কিবা কাৰণত কালৰ গতিত যদি আপুনি কিবা কাৰণত CBI জালত পৰি যদি তিহাৰ জেলৰ অতিথি হয়গৈ, তেনেহ'লে আমাক যদি কোনোবাই প্ৰশ্ন কৰে যে হিমন্ত বিশ্ব শৰ্মাক এনেকৈ আপুনি আজিৰ পৰা 10 বছৰৰ আগতে প্ৰশংসাৰে উপচাই থ'লে, এয়া আপোনাৰ কেনে নৈতিকতা? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ কাৰণে কি মই দায়ী হ'ম নেকি? আজি শ্যামকানু মহন্তৰ 12 বছৰ আগৰ এই অনুষ্ঠানটো আপুনি খুচৰি ফুৰিছে, মহন্ত পৰিয়ালৰ কথা কৈছে। আজিৰ পৰা 12 বছৰৰ পিছত আপুনি যদি তিহাৰ জেলৰ অতিথি হ'বলগীয়া হয়, তাৰ কাৰণে মই দায়ী নহ'ম, তাৰ কাৰণে আপোনাৰ কুকৰ্মবিলাক দায়ী হ'ব। আজি শ্যামকানু মহন্তৰ যেনেকৈ কুকৰ্ম দায়ী হৈছে, আজি তেওঁ বেয়া কৰিছে, বেয়াটোক বেয়া বুলি কৈছোঁ, যিটো সময়ত ভাল আছিল আমি ভালটো ভাল বুলি কৈছোঁ। আৰু আপুনি জুবিন গাৰ্গৰ এটা অনুষ্ঠানৰ কথা কৈছে ডিব্ৰুগড়ত অলপতে আমাৰ গোষ্ঠীটো আয়োজন কৰা। আপুনি নোযোৱাকৈ ডাৱৰৰ বাতৰিত ডাৱৰে কেনেকৈ পাইছে সেয়া আপুনি জানে। মই আকৌ কৈছোঁ, দৈনিক মিছা কথা কৈ আপোনাৰ হয়তো সংবাদ মেলতো মিছা কথা ক'বলৈ খুব মন যায়। জুবিন গাৰ্গে তাত একো তেনেকুৱা কথা কোৱা নাছিল আপুনি কোৱাৰ দৰে। তেখেতে খুব সুন্দৰকৈ 3টা গীত পৰিৱেশন কৰিছে আৰু তাৰপিছত তেওঁ সাধাৰণতে কিছুমান অনুষ্ঠানত কয় মোৰ আজি গীত গাবলৈ মন যোৱা নাই। আৰু তেওঁ সেইদিনাখন আমি তেওঁক গীত টেলিকাষ্ট কৰিছিলোঁ, সম্প্ৰচাৰ হৈছে আমাৰ, খুব সুন্দৰ ড্ৰেছ, আৰু তাত আমি তেওঁক যিটো মৰ্যাদা দিছিলোঁ, প্ৰতিদিন গোষ্ঠীয়ে যিটো মৰ্যাদা দিছিল আপুনি চাগে নাজানে। প্ৰতিদিন কাকতৰ 25 বছৰ হোৱা উপলক্ষে তাত জুবিন গাৰ্গক অনুষ্ঠান কৰিবলৈ আমি লৈ গৈছিলোঁ। সেই অনুষ্ঠানটো ভূপেন হাজৰিকাই উদ্বোধন কৰিছিল 25 বছৰৰ আগত। ফিতা কাটি ডিব্ৰুগড়ৰ প্ৰতিদিন সংস্কৰণৰ যিগৰাকী মুখ্য অতিথি হৈছিল ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই উন্মোচন কৰিছিল। আৰু 25 বছৰ হোৱা সেই কাকতৰ সেই সামৰণি অনুষ্ঠানটোৰ 25 বছৰ হোৱা ৰূপালী জয়ন্তীৰ সেই অনুষ্ঠানত